নমস্কাৰ বন্ধুসকল, অসমীয়া হেল্থ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গালত শালমইনা হ'লে কেনেকৈ ভাল কৰিব পাৰিব। আপোনালোকে এই পদ্ধতিটোৰ সহায়েৰে সম্পূৰ্ণকৈ গালৰ শালমইনাবোৰ নোহোৱা কৰিব পাৰিব আৰু আগৰ দৰে আপোনাৰ গাল দুখন ধুনীয়া হোৱা দেখিবলৈ পাব আৰু লগতে গালত থাকি যোৱা দাগবোৰো আপুনি সহজতে গাল দুখনৰ পৰা নাইকিয়া কৰিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, গালত শালমইনা হ'লে আপুনি অতি সহজতে ঘৰতে মিশ্ৰণ তৈয়াৰ কৰি ব্যৱহাৰ কৰিলে আপোনাৰ গালৰ শালমইনাসমূহ ভাল হৈ যাব। আজিৰ এই ভিডিঅ'টোত শালমইনা হোৱা সমস্যা দূৰ কৰিবলৈ মই আপোনালোকক দুটা পদ্ধতিৰ বিষয়ে ক'ম। তাৰে প্ৰথমটো মিশ্ৰণ তৈয়াৰ কৰিবলৈ কাৰণে আপুনি প্ৰথমতে ল'ব লাগিব অলপমান কলগেট আৰু অলপমান হালধি পাউডাৰ ল'ব। মনত ৰাখিব, আমাৰ গালত পিম্পলছ যিহেতুকে কম পৰিমাণে থাকে, সেইকাৰণে আপোনাৰ সুবিধা অনুসৰি কলগেট আৰু হালধি গুড়িৰ পৰিমাণ কম কৰি লৈ ল'ব। বন্ধুসকল, কলগেট সানিলে আপোনাৰ স্কিনখন ঠাণ্ডা কৰি দিব আৰু স্কিনখন ঠাণ্ডা হোৱাৰ ফলত পিম্পলছবোৰ ওলোৱাটো লাহে লাহে বন্ধ হ'বলৈ ধৰে আৰু লগতে পাছত ওলাবলগীয়া পিম্পলছবোৰো ওলাবলৈ নিদিয়ে। তাৰ পাছত আপুনি দুয়োটাকে এনেদৰে বাতি এটাত ভালদৰে মিক্স কৰি ল'ব। এয়া চাওক, এতিয়া দুয়োটাই ভালদৰে মিক্স হৈ গৈছে। এতিয়া আপুনি মিশ্ৰণটো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আপুনি মিশ্ৰণটো ৰাতি শোৱাৰ আগতে পিম্পলছবোৰৰ ওপৰত এনেদৰে হাতেৰে আপুনি লগাই দিব। যদি পিম্পলছ পাতলকৈ ওলাইছে তেতিয়াহ'লে পিম্পলছটোৰ ওপৰত এনেদৰে সানি ৰাখিব আৰু যদি পিম্পলছবোৰ ঘনকৈ থাকে এনেদৰে সানি ৰাখিব আৰু লগাই পেলাই ৰাতিটো থাকিবলৈ দিব আৰু ৰাতিপুৱা আপুনি ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব। বন্ধুসকল, মিশ্ৰণটো ৰাতিপুৱালৈকে সানি ৰাখি থ'লে কলগেটে স্কিনখন ঠাণ্ডা কৰি ৰাখিব আৰু হালধি গুড়িত এণ্টিবেক্টেৰিয়েল হোৱাৰ কাৰণে পাছত ওলাবলগীয়া পিম্পলছবোৰকো ওলাবলৈ নিদিয়ে। বন্ধুসকল, 2 নম্বৰতে আপোনালোকে ট্ৰাই কৰিব পাৰিব ষ্ট্ৰিমিং। এইটো অতি সহজ পদ্ধতি, আপোনালোক সকলোৱে ইয়াক ব্যৱহাৰ কৰিবলৈ পাৰিব। প্ৰথমতে এটা ডাঙৰ আকাৰৰ বাতি বা চৰিয়া ল'ব আৰু তাৰ পাছত আপুনি অলপমান গৰম পানী ল'ব। পানীখিনি গৰমটো আপোনাৰ সুবিধা অনুসৰি আপুনি এবাৰ চাই ল'ব। তাৰ পাছত আপুনি এখন টাৱাল ল'ব। টাৱাল এইকাৰণে ল'ব লাগে যাতে পানীৰ গৰম ভাপবোৰ যাতে সহজতে বাহিৰ হৈ যাব নোৱাৰে। তাৰ পাছত আপুনি টাৱালখন মূৰত ৰাখি সহ্য কৰিব পৰালৈকে আপুনি পানীৰ গৰম ভাপবোৰ এনেদৰে ল'ব। এনেদৰে পানীৰ ভাপবোৰ লোৱাৰ ফলত স্কিনৰ বন্ধ হৈ থকা বাটসমূহ খোল খাই যাব আৰু গালত শালমইনা ওলোৱা বন্ধ হৈ যাব। বন্ধুসকল, গালত শালমইনা হ'লে কেনেকৈ আপুনি ঘৰুৱা পদ্ধতিৰ সহায়েৰে ভাল কৰিব পাৰিব, এই বিষয়ে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবলৈ নাপাহৰিব আৰু লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।